সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। প্ৰথমতে মই আজি চুজি হালোৱা বনাম। চুজি একাপ লৈছোঁ, তাতে মই আধা কাপ চেনি দিছোঁ, দুটামান কাজু দিছোঁ, একেলগে ভাজি ল'ম ভালকৈ। অকণমান ব্ৰাউন হোৱালৈকে ভাজ খাবলৈ দিম অলপ দেৰি। মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে বনাইছোঁ যিহেতু। এয়া পানী দিছোঁ অলপ, এতিয়া মই বেছিকৈ নিদিওঁ, মই যিহেতু অকণমান ড্ৰাইকৈ বনাম। এতিয়া মই অলপ গাখীৰ দিম। গাখীৰ দিলে মানে হালোৱাকণ খাই খুবেই ভাল লাগে। এতিয়া মই গাখীৰ এড কৰি দিম। ৰাতিপুৱা ধুনীয়াকৈ ব্ৰেকফাষ্ট, হেল্ডি ব্ৰেকফাষ্ট এটা হয়। আপোনালোকে এনেকৈ বনাই খাইছেনে জনাবচোন। এতিয়া মই গাখীৰ এবাটি দি দিছোঁ। প্ৰায় ৰেডি হৈয়ে গ'ল আমাৰ হালোৱা। খুবেই টেষ্টি হৈছিল খাবলৈ, হেল্ডিও হয়। আপোনালোকে চেনিৰ ঠাইত গুড়ো দিব পাৰে। এয়া চাওক, ৰেডি হৈ গ'ল মোৰ মৰ্ণিং ব্ৰেকফাষ্ট। ইভিনিঙতো খাব পাৰে আপোনালোকে। এয়া চাওক, ৰেডি হৈ গ'ল। মই অকণমান ড্ৰাই হ'বলৈ দিছোঁ, অলপ ড্ৰাই হ'লে ভাল লাগে খাই। হৈ গ'ল এতিয়া আমাৰ ৰেডি ধুনীয়াকৈ হালোৱা। এতিয়া উলিয়াই দেখাইছোঁ আপোনালোকক। ওপৰত অলপ কাজু কাটি দিছোঁ। এয়া চাওক, হেল্ডি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, চুজিৰ হালোৱা। ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।